নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল PM ক্ৰাফট এণ্ড ক্ৰিয়েশ্যনলৈ। আজি আমি চাম 10 বছৰীয়া ছোৱালীৰ সিম্পল ফ্ৰক কেনেকৈ কাটিং আৰু ষ্টিচিং কৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে মই লৈছো এনেকুৱা পিংক কালাৰৰ কটন 1.5 মিটাৰ কাপোৰ। বলক মেজাৰমেণ্টখিনি চাই লওঁ। এইখিনি হৈছে মেজাৰমেণ্ট, লেংথ 32, চেষ্ট 28, ৱেষ্ট 24 ইঞ্চ। এয়া মই ড্ৰাফটটো বনাই থৈছোঁ। এইটো মই ফ্ৰণ্ট পাৰ্টটো কাটিম। ফ্ৰণ্ট পাৰ্টৰ নেক ডিপটো হৈছে 3 ইঞ্চ, আৰ্মহোল লৈছোঁ 4.5 ইঞ্চ আৰু ৰাউণ্ডটো এনেকৈ বনাই দিছোঁ। যিহেতু আমাৰ চেষ্ট আছে 28 ইঞ্চ, তাৰে 4 ভাগ কৰিলে হ'ব 7 ইঞ্চ আৰু ৱেষ্ট আছিলে 6 ইঞ্চ, ক্ষমা কৰিব, ৱেষ্ট আছিলে 24 ইঞ্চ আৰু তাৰে 4 হাফ হ'ব 6 ইঞ্চ আৰু হাফ ইঞ্চ মই ডাৰ্টৰ কাৰণে ৰাখিছোঁ আৰু 1.5 ইঞ্চ চিলাই মাৰ্জিনৰ কাৰণে ৰাখি দিছোঁ। এয়া ফ্ৰকৰ টপ পাৰ্টটোৰ লেংথ আছিলে 11 ইঞ্চ আৰু মই 1 ইঞ্চ বঢ়াই পেলাই 12 ইঞ্চ কৰি লৈছোঁ। চলজাৰ 5 ইঞ্চ লৈছোঁ আৰু ডিঙিৰ যিটো কাট হ'ব তাৰ কাৰণে 2 ইঞ্চ লৈছোঁ। এতিয়া বলক এইখিনি কাট কৰি লওঁ। ফ্ৰণ্ট আৰ্মহোলটো ভিতৰ ফালে অকণ বেছি সোমোৱা থাকে, গতিকে সেইটো অকণমান ভিতৰ ফালে বেছি সোমোৱা কৰিব আৰু তলফালে মই কঁকালৰ জইণ্টটোৰ ওচৰত অকণমান ওপৰলৈ উঠা নিচিনা কৰি দিছোঁ। এয়া দেখিবলৈ পাইছে, তেতিয়া মানে ফ্ৰকটো বেছি ধুনীয়াকৈ ফিটিঙত বহে। ডাৰ্টটোৰ ওচৰত এটা কাট কৰি দিছোঁ, তেতিয়া চিলাবলৈ বেছি সহজ হৈ যায়। মোৰ ফ্ৰণ্ট পাৰ্টৰ কাটিং হৈ গ'ল। এতিয়া বেক পাৰ্ট কাটিং কৰিম। বেক পাৰ্টৰ কাৰণেও কাপোৰটো সমানে দুটা ভাঁজ কৰি ল'ম। এয়া এনেদৰে। বেক পাৰ্টটোৰ লেংথ 12 ইঞ্চি লৈছোঁ, যিহেতু 11 ইঞ্চ টপ পাৰ্টৰ লেংথ আছিলে। এয়া 12 ইঞ্চ লৈছোঁ 1 ইঞ্চ চিলাই মাৰ্জিনৰ কাৰণে। জোখবিলাক ল'বলৈ সুবিধা হ'বৰ কাৰণে মই ফ্ৰণ্ট পাৰ্টটো ইয়াৰ ওপৰত পাৰি লৈছোঁ। যিহেতু ফ্ৰকটোত আমি পিছফালে চেইন ইউজ কৰিম, গতিকে যিটো ফ্ৰণ্ট পাৰ্ট আছে তাতকৈ বেক পাৰ্টটো হাফ ইঞ্চ এটা বেছিকৈ লৈ ল'ম। বেক নেক ডিপ লৈছোঁ 2 ইঞ্চ আৰু আৰ্মহোলটো ফ্ৰণ্ট আৰ্মহোলতকৈ অকণমান বঢ়াই ল'ম আৰু বাকীখিনি চব একেই থাকিব। সকলোখিনি জোখ লোৱা হৈ গ'ল। পিছফালেও ডাৰ্ট দিম, গতিকে ডাৰ্টৰ কাৰণে আমি আধা ইঞ্চ এটা বেছিকৈ লৈছোঁ আৰু এতিয়া এইখিনি কাট কৰি যাম। যিহেতু ফ্ৰকটোৰ টোটেল লেংথ আছিলে 32 ইঞ্চ, তাৰে টপ পাৰ্টটোত 11 ইঞ্চ ল'লোঁ। এতিয়া বটম পাৰ্টটোত 21 ইঞ্চ থাকিব আৰু 1 ইঞ্চ চিলাই মাৰ্জিনৰ কাৰণে টোটেল 22 ইঞ্চত বাকী থকা কাপোৰখিনি কাট কৰি ল'ম। এয়া মই কাপোৰখিনি কাটি লৈছোঁ এনেদৰে। এতিয়া বেক পাৰ্টত চেইন কেনেকৈ ইউজ কৰে চাওঁ আহক। প্ৰথমে বেক পাৰ্টটোক সমানে দুভাগ কৰি কাটিম। এতিয়া সেই যে হাফ ইঞ্চকৈ যে বঢ়াই কাটিছিলোঁ সেইখিনি ধুনীয়াকৈ ভাঁজ কৰি দিম। এনেদৰে দুইটা ছাইডৰ পৰা হাফ ইঞ্চকৈ ভিতৰ ফালে সোমোৱাই পেলাই চেইনডাল তাত জইন কৰি যাম। এনেদৰে দুইফালে চেইন এটাচ কৰা হৈ গ'ল। এয়া দেখিছে কেনেকৈ মই চেইনডাল লগাইছোঁ, এবাৰ ভালকৈ চাই লওক। বহুতে চেইন লগাবলৈ বহুত টান বুলি ভাবে, কিন্তু একেবাৰে ইজি। এনেকৈ ছিষ্টেমেটিককৈ ল'লে বহুত ইজি হয়। এতিয়া পিছফালৰ ডাৰ্টকেইটা
মাৰি ল'ম। এয়া মই দুইটা সাইডৰ ডাৰ্ট কেটা মাৰি ললো আৰু ফ্ৰন্ট আৰু বেক পাৰ্টটো জয়েন কৰি ললো। এতিয়া ইয়াত ফ্ৰিলটো সিলাই দিম। ফ্ৰিলৰ কাৰণে ফ্ৰকৰ বাকি থকা কাপোৰখিনি লৈ ল'ম। 5.5 ইঞ্চ বহলকে মই ফ্ৰিলটো লগাম। তাৰ কাৰণে বাকি থকা কাপোৰখন কাটি লওঁ। এতিয়া আগটো এনেকে টুফল্ড কৰি পেলাই সিলাই ল'ম। এয়া ফ্ৰিলটোৰ যেটো পাতলি থাকে হেতু মৰা হৈ গ'ল। একদম মিহিকে মাৰিছো। এতিয়া ফ্ৰিলটো কেনেকৈ লগাও হেতু ভালদৰে মন কৰি চাই লওক। একেবাৰে ইজি, একদম সিম্পল টাইপত মই সিলাইছো ফ্ৰকটো। কেনেকৈ লগাইছো চাই লওক। ফ্ৰিলটো আমি উল্টাকে জয়েন কৰিম। উল্টাকে জয়েন কৰি পেলাই আকৌ উল্টাই পেলাই সিধা কৰি দিম। চাওক কেনেকৈ জয়েন কৰিছো। ফ্ৰিলটোৰ মিডল পইণ্টটো উলিয়াই ল'ব সমানে দুভাগ কৰি আৰু ফ্ৰকটোৰো সমানে দুভাগ কৰি ফ্ৰন্ট সাইডে মিডল পইণ্টটো উলিয়াই ল'ব। তেতিয়া লগাওতে ফ্ৰিলটো লগাওতে মানে ইফাল সিফাল নহয় আৰু সমানে মিলি যাব। এনেদৰে কাট এটা কৰি ল'ব। মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেন্তে লগৰ যদি কোনোবা আছে এনেকুৱা কামবিলাক ভাল পোৱা তেওঁলোকৰ লগতো শ্বেয়াৰ কৰি দিব। ফ্ৰিলটোত এনেকে মিহিমিহিকে কুচ দি দিম। সৰু ল'ৰা ছোৱালীবিলাকে এনেকুৱা ধৰণৰ ফ্ৰকবোৰ পিন্ধিলে খুব ধুনীয়া লাগে। সেইকাৰণে এনে ধৰণে ফ্ৰিলটো মই দি দিছো। মোৰ ফ্ৰিলটো লগোৱা হৈ গ'ল। এয়া এনেকে কুচ কুচ দি পেলাই মই ফ্ৰিলটো লগাইছো। যেহেতু উল্টাকে লগোৱা আছিলে এতিয়া উভতাই দিম ফ্ৰন্ট সাইডলে। চেইনডাল অকণ বাঢ়ি আছিলে সেইখন কাটি দিছো। আৰু যেহেতু নেকটো ৰাউন্ড হয় গতিকে মই অকমান কাট কৰি দিম। তেতিয়া মানে ফ্ৰিলটো ধুনীয়াকে বহি যাব আৰু সেই ওপৰত এটা চিলনি মাৰি পেলাই বস্তুটো ভালকে বহুৱাই দিম। ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ফ্ৰিলটো লগোৱা হৈ গ'ল। ওপৰত এটা চিলনি মাৰি দিছো। তেতিয়া ফ্ৰিলটো ধুনীয়াকে বহি যায়। এয়া ফিটিঙত বহি গৈছে। এতিয়া স্লিভটো ফিনিশিংটো দি দিম। তাৰ কাৰণে আমি অকণমান কাপোৰ কাটি ল'ব লাগিব। এনেধৰণে বায়াস এংগলত কাটিব লাগিব, সিধা নহয়। এনেকে বেকাকে কাপোৰ টুকুৰ কাটি ল'ম 1 ইঞ্চৰ আৰু তাৰ পিছত স্লিভত সিলাই দিম। কাপোৰ টুকুৰ উল্টা ফালৰ পৰা জয়েন কৰিম। উল্টা ফালৰ পৰা জয়েন কৰি পেলাই আগফালে সিলাই দিম। বটম পাৰ্টৰ কাপোৰখিনি তলফালে এটা ধুনীয়াকে পাতলি মাৰি ল'ম সৰুকে আৰু এনেকে কুচ কুচ দি সিলাই দিছো। এয়া আৰু এটা চিলনি মাৰিম ওপৰত। লগতে এডাল বেল্টটো সিলাই লৈছো। এইডাল দুইফালে টপ আৰু বটম পাৰ্টটো জয়েন কৰাৰ পিছত ফাইনেল জয়েনটো কৰিম আৰু ফাইনেল জয়েনটো কৰোতে কঁকালত বেল্টডাল এটাচ কৰি দিম। কেনেকৈ কৰিম চাই থাকক। বেল্টডাল মানে দুইটা পাৰ্টৰ মাজত সেই এনেদৰে ভৰাই দিব লাগে। সকলোখিনি সিলাই হোৱাৰ পিছত ফাইনেলি মোৰ ফ্ৰকটো কমপ্লিট হ'ল। মই ফ্ৰকটো সিম্পলকৈ ৰাখিছোঁ। পিছত ইয়াত হেণ্ড ৱৰ্ক কিবা কৰিম সেইকাৰণে ফ্ৰকটো এনেকৈ ৰাখিছোঁ। সেইটোও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গোটেইখিনি একেটা ভিডিঅ'তে বহুত দীঘল হৈ যায়। কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে এটা লাইক কৰিব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।